মানুষ চিন্তা করে, বড় মানুষ চিন্তা করে, রাজবংশী মানুষ চিন্তা করে, বেঙ্গলি বলেও চিন্তা করে বা মুসলিম বলেও চিন্তা করে, কিংবা গাঁও রাভা বলেও ভোট দিয়া আগত চিন্তা করে সবে ভোট होनायनि सिगां बयबो सानो दे आं आगोलाव भोट होनोसै भोट होनानै देरहानोसै जों मा मोनगोन जोंनि गामियाव मा मोनगोन आङो मा मोनगोन बेखौ सिगां चिन्ता खालाम भोट दियार আগত प्रथमे सबै चिन्ता करे আমি কি পাব নাঙ্গল ভোট দিব হয় আমি কিন্তু দিয়ার পিছত শিক্ষা পিছত সরকার বনোৱাৰ পিছত আমি কি পাব এইটো আগত চিন্তা কৰে না নকৰে এনে ভোট দিলে বুঝি পাইছো হয় না মই কোৱাটো এনে ভোট দিয়ে এনে কোনেও ভোট নিদিয়ে সবে চিন্তা কৰে মই যদিও একো নাপায় আমাৰ গাঁৱত এনেকুৱা এনেকুৱা সমস্যা আছে এইটো হলে ভাল লাগে হয় না নহয় এনে ভোট নিদিয়ে মই যাম কোনো মানুহে এনে ভোট নিদিয়ে প্রথম চিন্তা করে মই যদিও একো নাপায় আমার গাঁৱত এনেকুৱা এনেকুৱা সমস্যা আছে এইটো সমাধান কৰি দিলে হয় এইটো আশা কৰি সবে ভোট দিয়ে এতিয়া আপোনালোকে ৰিফিউবল হৈ পেলাই ইয়াত মিটিং খুলিবলৈ আহিছে নিশ্চয় আজি ৰিফিউবলৰ সভাপতি আগ্ৰামা আহিব নিশ্চয় কিবা এটা ক'ব আমাৰ ৰাজ্যৰ কাৰণে আমাৰ এই অঞ্চলৰ কাৰণে এইটো ভাবি পেলাই শুনিবলৈ আহিছে না নাই বেনো নহয় ভোট होनायनि सिगां बयबो सिन्ता खालामो दिनै हाग्रामा फैयोनो जोंनि सैथुपुर प्राइमारियाव मा होनो खोनासंनिथ' जोंनो रायजोफोरनो मा होलांगोन सरकारा दायोब्ला जोंनि रायजोफोरनि थाखाय मा होगोन बे बिपिएफआ बे हाग्रामा सरकार बेखौ खोनासंनो होननानै फैदों होमबा तो प्रथमत মই কম আদিবাসীসকলে বহুত বছৰৰ পৰা জনজাতিকৰণৰ কাৰণে দাবী জনাই আহিছে হয় না নহয় ট্ৰাইবেল হ'ব বিচাৰিছে না নাই আদিবাসীসকলে নিজৰ জাতিক জীয়াই ৰাখিবৰ কাৰণে নিজৰ জাতিটো এই অসমত ভালকৈ জীয়াই ৰাখিবৰ কাৰণে আজি ট্ৰাইবেল হ'ব বিচাৰিছে জনজাতিকৰণ হ'ব বিচাৰিছে বহুত বছৰ আন্দোলন কৰিছে আদিবাসীসকলে হয় না নহয় বেংগলত ট্ৰাইবেল আপোনালোকে কিন্তু অসমত ট্ৰাইবেল হয় অল ইণ্ডিয়া সব ষ্টেটত ট্ৰাইবেল আদিবাসীসকলে জানে অকল অসমত ট্ৰাইবেল নহয় সেইকাৰণে আদিবাসীয়ে আজি ভাবিছে অল ইণ্ডিয়া আমি ট্ৰাইবেল অসমত কিয় ট্ৰাইবেল নহয় সেইকাৰণেতো আদিবাসীসকলে আন্দোলন কৰিছিল আমি সেইকাৰণে বিপিএফ দলৰ পৰা কৈছো যে আদিবাসীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমি বিপিএফ দলে ওয়েলকাম কৰিছো আৰু নো অবজেকশন তাৰমানে আদিবাসীসকলে ট্ৰাইবেল হোৱাৰ ক্ষেত্ৰত আমি বিপিএফ দলে একো মানা কৰা নাই অবজেকশন দিয়া নাই লেটাৰ অফ সাপোর্ট আমি দিছো আর দিন মাত্র আছে 31 তারিখ মার্চত প্রমোদ বড় যিটো কুমটা এইটো নাইকিয়া হ'ব 31 মাৰ্চলৈকে আজি মাৰ্চৰ 23 তাৰিখ 31 মাৰ্চলৈকে প্ৰমোদ বড়ৰ কুমটাটো আছে ইয়াত কিছুমান কুমটা নাই এই ফুটবলাৰ নিচিনা নামহে শেষ হৈ থাকিব একো কাগজ কলম ধৰিব নোৱাৰে একো চেকশ্যন দিব নোৱাৰে কোনোবা মানুহক আইৱাই ভোট দিব নোৱাৰে কোনোবা মানুহক অৰুণোদয় দিব নোৱাৰে সেইটো যদি বহুতে জানে আজিকালি ল'ৰা ছোৱালী বা কোনোবা চাকৰিয়াল মানুহ আছে তাৰমানে নতুন ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিল মাহৰ পৰা ধৰে 31 মাৰ্চটো লাষ্ট তো প্ৰমোদ বড়োৱে 5 বছৰৰ কাৰণে ফাইনেন্সিয়েল ইয়াৰটো শেষ হ'বলৈ গৈ আছে প্ৰমোদ বড়ো এই যে 31 তাৰিখ মাৰ্চত 6 বছৰৰ কাৰণে নহয় ইলেকশ্যন হ'ব ইলেকশ্যন হৈ পেলাই নতুন চৰকাৰ আহিলেহে এই
নতুন পইচাটো হাত দিব পাৰিব বা নতুন চেকশ্যন দিব পাৰিব বা নতুন কাম দিব পাৰিব বা অৰুণোদয় দিব পাৰিব যিকোনো 31 তাৰিখ মাৰ্চৰ পিছত আপ টু ইলেকশ্যনলৈকে নামতহে সৃষ্টি কৰি একো নাই তাত আজিৰ পৰা 8 দিন আছে যদি मानसिफोरखौ हाबा जानायानो जा हाबा जायैयानो जा बिसोरनि थाखाय 100 कौटि जोङो बेबहार खालामनांगोन 100 कौटि इহঁতৰ কাৰণে এই ইয়াং জেনেৰেশ্যনৰ কাৰণে কোনোবা বিয়া হ'ব পাৰে কোনোবা বিয়া নহ'ব পাৰে আপ টু 40 ইয়াৰ্ছ 40 বছৰলৈকে আমি এই সুবিধাটো দিম বুলি ভাবিছোঁ কেনেকৈ ইয়াৰ কাৰণে আমি 100 ক্ৰ'ৰ এই বছৰত 2025ত 100 ক্ৰ'ৰ ব্যৱহাৰ কৰিম বুলি আমি কৈছোঁ চবেই বিচাৰি নিবিচাৰে মই নিজৰ ল'ৰাটো ইমান কষ্ট কৰি পেলাই লেখা পঢ়ালোঁ BA পাছ হৈছে মেট্ৰিক পাছ হৈছে MA পাছ হৈছে কিন্তু আজি এই BTCত একো সুবিধা পোৱা নাই বা চাকৰিও দিব পৰা নাই ইয়াৰ কাৰণে মানুহবিলাক সোনকালে বিয়া কৰাই পেলাই ৰাখি দিয়ে বিয়া হ'ব পাৰে 30 বছৰ বিয়া 35 বছৰ বিয়া বা 25 বছৰ বিয়া মানুহ কিন্তু ইহঁতে আজিৰ দিনতো সুবিধা পালে ক'ৰবাত ইণ্টাৰভিউ দিবলৈ যাব বিয়া হ'লে কিয় তাৰ বয়স আছে সি লেখা পঢ়া জানে BA পাছ MA পাছ হায়াৰ ছেকেণ্ডাৰী পাছ সি বিয়া কৰিব পাৰে হৈছে বিয়া হৈছে কিন্তু কিবা যদি চাকৰি ওলায় বিয়া হ'লেও সি ইণ্টাৰভিউ দিবলৈ যায় না নাযায় কিয় যেন পাব পাৰে এই লাইনত ল'ৰা ছোৱালীসকলক আমি যাতে সুবিধা দিব পাৰে যিকোনো কাম কৰি পেলাই খাবলৈ সুবিধা দিব পাৰে তাৰ কাৰণে আমি 100 ক্ৰ'ৰ ব্যৱহাৰ কৰিব এইটো 4টা লাইনত আমি ভাগ কৰিছোঁ এইটো হ'ল যেনেবা প্ৰথম আদিবাসী হ'ব পাৰে মুছলিম হ'ব পাৰে বেংগলী হ'ব পাৰে বড়ো হ'ব পাৰে গাৰো ৰাভা বা যিমান জাতি জনগোষ্ঠী আছে ইচ্ছা থকা ল'ৰা ছোৱালী এডুকেটেড মানুহ বহুত আছে এইসকলক আমি কি কৰিম যিসকলে পইচা আছে মালিক ইহঁতেতো গুৱাহাটী বা দিল্লীত থাকাই পেলাই কোচিং দি আছে মোৰ ল'ৰাটো MA MSc পাছ হৈ গ'ল মই APSC পৰীক্ষা দিবৰ কাৰণে গুৱাহাটীত পঠাই দিম কোচিং ল'বলৈ পঠাই দিছে একজন দুইজন মানুহে পইচা আছে ইহঁতে পঠাই দিব পাৰে বেলেগটো নোৱাৰে আৰু কোনোবাই দিল্লীত পঠাই দিব কোচিং ল'বৰ কাৰণে চবেই নোৱাৰে এই কাৰণে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কোকৰাঝাৰত যিসকলে এডুকেটেড আদিবাসী হওক কিংবা বড়োই হওক মুছলিমেই হওক বেংগলী হওক এডুকেটেড ল'ৰা ছোৱালীসকলক আমি ফ্ৰী কোচিং দিবৰ কাৰণে এই 100 কোটিৰ ভিতৰত আমি ব্যৱহাৰ কৰিম ইহঁতৰ কোনো পইচা দিব নালাগে ফিজ দিব নালাগে ইহঁতৰ থকা মেলা পৰা আৰম্ভ কৰি বা কমিউনিকেশ্যন আপ ডাউনৰ কাৰণে যি সুবিধা কৰি দিব লাগে আমি কৰি দিম অৰ্থাৎ ফ্ৰী কোচিং APSC আৰু UPSC আজিকালি বুজে আমাৰ ল'ৰা ছোৱালীসকলে এই APSC আসাম পাব্লিক সাৰ্ভিস কমিশন UPSC এইবিলাক আছে সেন্ট্ৰেল জব আমি ফ্ৰী কোচিং দিব আৰু ইয়াৰ পিছত আমি কি কৰিম যিসকলে সেন্ট্ৰেল বা ষ্টেট চাকৰিটো যাতে আমি পাবলৈ কম হয় বেংকৰ চাকৰি হওক বা কোনোবা ৰেলৱে ডিপাৰ্টমেণ্টত চাকৰি হওক বা যিকোনো চেণ্ট্ৰেল জব বা ষ্টেট চাকৰি এইবিলাক যাতে আমাৰ ল'ৰা ছোৱালীবিলাক যেতিয়া নেকি চাকৰিৰ ইণ্টাৰভিউ দিব সেই সময়ত পাছ কৰিব পাৰে তাৰ কাৰণে আমি ইয়াৰ কাৰণে এক্সট্ৰা কোচিং চেণ্টাৰ আমি বনাওঁ ট্ৰেইনিং চেণ্টাৰ আমি বনাওঁ ইয়াত পইচা থকা নালাগে কোনোবা আদিবাসী এডুকেটেড মানুহ থাকিব BA পাছ MA পাছ এইসকলক যেতিয়া নেকি ৰেলৱে চাকৰি ওলাব তেতিয়া য'ত যেনেকৈ চাকৰি ওলায় এই চাকৰিত যাতে যাই পেলাই ইণ্টাৰভিউ দিয়াৰ সময়ত
আমাৰ ল'ৰা ছোৱালীবিলাক পাছ কৰি পেলাই আহিব পাৰে আৰু এই চাকৰিটো ল'ব পাৰে। তাৰ কাৰণে এক্সট্ৰা এনেকুৱা কোচিং চেণ্টাৰ আমি বনাম। আৰু একটাটো হ'ল কোনোবা মানুহে চাকৰি কৰিব ইচ্ছা নাথাকে, মেলা মানুহ আছে, চাকৰিটো ক'ত পাব? চবেই ভাবে চাকৰি কৰি কি লাভ আছে, মই চাকৰি নকৰিম, মই BA পাছ হ'ব পাৰে, মই মেট্ৰিক পাছ হ'ব পাৰে, মই হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব পাৰে, মই MSc পাছ হ'ব পাৰে, কিন্তু মই চাকৰি কৰিব ইচ্ছা নাই। চৰকাৰৰ পৰা কিবা সুবিধা পালে মই এনেকুৱা দিশত কাম কৰি পেলাই খাব ইচ্ছা আছে। এনেকুৱা মনোভাৱ মেলা ল'ৰা ছোৱালী আছে। তো এইসকলৰ কাৰণেও আমি স্কিল ডেভেলপমেণ্ট, যেনেবা আপুনি পাৰ্লাৰ দিব মন আছে, আপোনাৰ পাৰ্লাৰটো কেনেকুৱা কৰিব লাগে সেইটো শিকাই দিব। আপুনি যেনেবা মুৰ্গী ফাৰ্ম কৰিব বিচাৰিছে, আপুনি যেনেবা গালামাল দোকান দি পেলাই আমি কাম, বা আপুনি যেনেবা এনেকুৱা সৰু সুৰা কিছুমান এইবিলাক স্কিল ডেভেলপমেণ্ট, কিন্তু আমি 6 মাহ হওক বা 3 মাহ হওক বা 1 বছৰ হওক আমি ট্ৰেইনিং দিওঁ। ট্ৰেইনিং দি পেলাই আমি আপোনালোকক হিচাপে যেনেবা পাৰ্লাৰ কৰিবৰ কাৰণে হয়তো 5 লাখ লাগিব পাৰে, আমি 5 লাখ দিম। এই 100 কোটি মই কৈ আছো বছৰত, এই 100 কোটিটো ইয়াতে আমি ব্যৱহাৰ কৰিম। আপনি হয়তো মুরগির ফার্ম করে পেলে খাবো ইচ্ছা আছে, ইয়ার লাগে 5 লাখ টাকা, এটা ট্রেনিং দিব। আমি ট্রেনিং চিহ্ন হইয়া চিন্তা বা 6 মাস ট্রেনিং দেব। এই ট্রেনিং এর কারণে পয়সা না লাগে, ফ্রি। এই 100 crore পড়াই আমি ব্যবহার করিব। বহুত ল'ৰা ছোৱালী আছে চাকৰি কৰিব ইচ্ছা নাই, কিবা একটা বিজনেস কৰি পেলে খাবলৈ ইচ্ছা আছে, কোনোবা মোবাইল রিপেয়ারিং দোকান দিব ইচ্ছা আছে, এইবিলাক ট্রেনিং, কোনোবা টিভি রিপেয়ারিং করার দোকান কৰিবৰ কাৰণে ইচ্ছা থাকে, এইবিলাকৰ ট্রেনিং। মুঠতে নিজে কাম কৰিবলৈ খাব পৰা এটা ট্রেনিং সেন্টার আমি খুলিব। আৰু আমি BTC পৰা এই যে 100 কোটি টাকা যে কৈছে ইয়াৰ পৰা আমি দিম। खालामनानै दा लाखा, खिन्थु सरकारा जोंनि दायो। सरकार दानानै मा मावगोन बेखौसो आङो खोन्थाबाय थादों, बेलेग लेक्सार होआखै। मिथिबाय? মই লেকচার থোৱা হানাই, সরকার যেহেতু আমারে হিসেবে 100% বনাই আছে, এই কারণে সরকার বনোৱাৰ পিছত কি রাইজৰ কাৰণে কাম কৰিব এইটোকে মই প্ৰচাৰ কৰি আছে, বেলেগ লেকচার থোৱা হানাই। বুজি পাইতো? ভুল নকৰিব কিন্তু নাংগল 1 নম্বৰ সরকার বনাব জানে। সরকার বনোৱাৰ পিছত আমি কি কাম কৰিম এই কথাটোৱে মই প্ৰচাৰ কৰি আছে। প্রথম কি কৈছে, মাটিৰ পাট্টা দিব বুলি কৈছে। পিছত ইয়াং জেনেৰেশ্যন আপ টু 40 বছৰলৈকে বিয়া হ'ব পাৰে, নহ'ব পাৰে। ইহঁতৰ কাৰণে কোনোবা MA পাছ, কোনোবা BA পাছ, কোনোবা মেট্ৰিক পাছ, কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ, মেলা আছে কামত। এইবিলাকৰ কাৰণে মই কি কৰিব বিচাৰিছে, এই 100 crore হিটো আত্মসহায়ক গোট সেলফ হেল্প গ্ৰুপৰ কাৰণে 50 কোটি ব্যৱহাৰ কৰিব। আৰু যিবিলাক গৰীব দুখীয়া শ্ৰেণীৰ মানুহ আজি লেবাৰ কাম যদি নাপায়, অহাকালি ভাত খাবলৈ নাই, এই সকলক 50 কোটি, কোনোবা 10,000 পাব পাৰে, কোনোবা 15,000 পাব পাৰে, এনেকুৱা লাইনত আমি পইচা দিম। যি পাৰে যিটো দিব পাৰে এইটোকে কৈছো মই, বেছি কৈ লাভ নাই। প্ৰমোদ বড়োৰ নিচিনা ঘৰে ঘৰে চাকৰি দিব, প্ৰমোদ বড়োৰ নিচিনা 75,000 সেলফ হেল্প গ্ৰুপক পইচা দিব, BTC টো সুইজাৰলেণ্ড বনাম, এইবিলাক মই নকওঁ, মই কোৱা নাই না। কৈছে BTC সুইজাৰলেণ্ড বানাইগोन होननानै आं बुंदोंमोन, न'खर साख्रि होगोन होनना बुंदोंमोन, 75,000 होगोन होनना बुंदोंमोन, बुङाखै। সবাই BTC মানুষ, সবাই পাবো। এইখিনি কৈ মই বিদায় দিছো। থ্যাংক ইউ।